ফেচবুকত পোষ্ট কৰিছে আমাৰ গৌৰৱ ককাইটিয়ে। কিনো পোষ্ট কৰিছে অলপমান পঢ়ি দিছোঁ হা। দিল্লীৰ লালকিল্লাৰ ওচৰত হোৱা বোমা বিস্ফোৰণৰ ঘটনাত বহুকেইজন নিৰ্দোষী লোকৰ মৃত্যুৰ খবৰ অত্যন্ত বেদনাদায়ক আৰু চিন্তাজনক। তেওঁলোকৰ বিদেহী আত্মাৰ চিৰশান্তি বিচাৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। সেই বেদনাদায়ক ঘটনাত বহুকেইজন লোক আহত হোৱাৰ খবৰো পোৱা গৈছে। তেওঁলোক সোনকালে সুস্থ হৈ উঠক তাৰে কামনা কৰিলোঁ। ভগৱানে শোকাকুল পৰিয়ালবৰ্গক এই কঠিন সময়ত দুখ সহিব পৰাকৈ ধৈৰ্য আৰু শক্তি প্ৰদান কৰক। এই কঠিন সময়ত ভুক্তভোগী পৰিয়ালসমূহলৈ মই মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। কথাখিনি বাৰু গগৈদা ঠিকেই আছে, কিন্তু আপোনাৰ মুখত এই সন্ত্ৰাসবাদী নামটো উলিয়াবলৈ কিয় ভয় কৰে? আপুনি ইয়াত লিখিব পাৰিল হয়, দিল্লীৰ লালকিল্লাৰ ওচৰত সন্ত্ৰাসবাদীয়ে কৰা বিস্ফোৰণৰ ঘটনাত, সেইবুলিতো ক'ব পাৰিলে হ'ল। কিন্তু আপুনি এই কথাখিনিত সন্ত্ৰাসবাদী নামটো উলিয়াবলৈ নোৱাৰিলে, কাৰণ আপুনি কিবা এটা ভয় কৰে সন্ত্ৰাসবাদীলৈ। কিবা ঘোচ চোচ খাই থৈ দিছে নেকি বাৰু? জনাবচোন।